Hey guys, welcome back to my channel. আজি মই বৰ্তমান এতিয়া বেংকলৈ গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া লিফটেৰে উঠি যাওঁ বঢ়িয়াকৈ, মানে ষ্টেচন এটা পাৰ হ'ব লাগে। ষ্টেচনৰ অভাৰব্ৰিজেৰ পাৰ হৈ গ'লে বেংকটো পায়। এতিয়া অভাৰব্ৰিজখন পাৰ হৈ লওঁ। আৰু বেংক আহি পালোঁ আৰু বেংকৰ কামখিনি কৰি লগ পাই আছোঁ। আৰু বেংকৰ কামখিনি হৈ গ'ল, এতিয়া গৰম লাগিছে, ঠাণ্ডা এটাকে খাই লওঁ আৰু ডাইৰেক্ট ঘৰত গৈ লগ পাই আছোঁ। আৰু ঘৰ আহি পালোঁ আৰু এয়া ঘৰৰ আগফালে আমাৰ বাগিচা। এয়া চাওক, বাগিচাত তিয়ঁহ লাগিছে আৰু ভাতকেৰেলা আৰু কিবা কিবি আছে। তেন্তে তিয়ঁহ এটা ছিঙি লৈ যাওঁ। এয়া চাওক, ইয়াত ভাতকেৰেলাও আছে, তিয়ঁহ। এয়া চাওক, তিয়ঁহ লাগি আছে। এতিয়া তিয়ঁহটো ছিঙি আনো বাৰু। আৰু তিয়ঁহটো ছিঙি আনিলোঁ, এতিয়া তিয়ঁহটো খাওঁ বাৰু। আৰু এই আমাৰ চৰাইটোক বিস্কুট খাবলৈ দি আছোঁ। এয়া চাওক, কি ধুনীয়াকৈ বিস্কুট খায়। আৰু এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া সন্ধিয়া মই মন্দিৰলৈ গৈ আছোঁ। আৰু এয়া মন্দিৰত ভোগ বিতৰণ কৰি থকা হৈছে আৰু খিচিৰি আৰু পায়স বিতৰণ কৰি আছে। আৰু ময়ো এয়া ভোগ লৈ ল'লোঁ। এয়া ভোগত খিচিৰি আৰু পায়স আছে। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট ভ্লগত লগ পাম। বাই বাই।